নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি ভাবি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আপোনালোকে আগৰ ভিডিঅ'কেইটাত ইমান মৰম দিছে আৰু কমেণ্টছ কৰিছে, সঁচাকৈয়ে মই বহুত আনন্দিত হৈছোঁ। মোৰ নতুন চেনেল, তথাপিও আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আৰু ধুনীয়াকৈ চাইছে আৰু কমেণ্টছ কৰিছে। মই বহুত সুখী আৰু মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোৰ ভিডিঅ'বোৰ চাব আৰু ভাল লাগিলেও কমেণ্টছ কৰিব আৰু বেয়া লাগিলেও কমেণ্টছ কৰিব। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম আমাৰ জীৱনত কিছুমান সমস্যা থাকে। ধৰক যেনে আমাৰ স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া বা ল'ৰা ছোৱালীৰ মাজত প্ৰব্লেম, টকা পইচাৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম হয়, ব্লকেজ থাকে, সেই ব্লকেজবোৰ খোল নাখায়, আমি গম নাপাওঁ কিহৰ কাৰণে এই প্ৰব্লেমবোৰ হৈছে, নহয়নে বাৰু? সকলোৰে জীৱনত কিবা নহয় কিবা এটা প্ৰব্লেম থাকেই। টকা পইচাৰে প্ৰব্লেম হওক বা ল'ৰা ছোৱালীৰে প্ৰব্লেম হওক বা স্বামী স্ত্ৰীৰ মাজত কেতিয়াবা হাই কাজিয়া বা মনোমিলনিৰ প্ৰব্লেম হয়ে। এতিয়া আমি এগৰাকী গৃহিণী হিচাপে বা এগৰাকী মাক হিচাপে আমাৰ ঘৰখনৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি কি কৰিব পাৰোঁ, সেই কথাটোহে মই আপোনালোকৰ আগত, মই যিখিনি জানো সেইখিনি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। মই জীৱনত যিবোৰ কথা শিকিছোঁ বা মাহঁতৰ জীৱনৰ যিবোৰ দেখিলোঁ, ওচৰ চুবুৰীয়াৰ জীৱনত যিখিনি মই দেখিছোঁ, সেইখিনিকে আধাৰ হিচাপে লৈ মোৰ অনুভৱখিনি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোকেও নিশ্চয় ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট কৰিবই আৰু কৰিছেও। এতিয়া আচল কথালৈ আহোঁ। আমাৰ জীৱনত কিছুমান সমস্যা হয়, আমি গম নাপাওঁ কিহৰ পৰা হয়, কিন্তু আমি এগৰাকী গৃহিণী হিচাপে আমাৰ ঘৰখনৰ চবতকৈ প্ৰয়োজনীয় স্থান হৈছে ভগৱানৰ স্থান, য'ত আমি ৰাতিপুৱা শুই উঠিয়ে সেৱাভাগ কৰোঁ, সন্ধিয়া সেৱাভাগ কৰোঁ, নহয়নে? সেই পূজাঘৰখনৰ পিছতে আমাৰ পাকঘৰখন আমাৰ দ্বিতীয়তে বহুত প্ৰয়োজনীয়, য'ত নেকি আমি আমাৰ খাদ্য বা আহাৰ বনাওঁ, নহয় জানো? আৰু সেই পাকঘৰখনত আমি কেনেদৰে খাদ্য বনাওঁ বা কি কৰোঁ, তাৰ ওপৰতে কিছুমান কথা মই আজি আপোনালোকৰ আগত কওঁ। যেতিয়া আমি পাকঘৰলৈ যাওঁ, আমি গা পা ধুইহে যোৱাটো, পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ যোৱাটোহে উচিত। সদায় আমি যেতিয়া আহাৰ বনাওঁ, গা ধুইহে বনাব লাগে। যদি কিবা কাৰণত বা বেমাৰ আজাৰ বা দেৰি হয়, গা নোধোৱাকৈও বনাব লগাত পৰে, হয়নে নহয়? হয়, ল'ৰা ছোৱালী স্কুল যায় বা কিবা কাৰণত জল্দি হয়, গা নোধোৱাকৈও বনালেও আমি ভালদৰে হাত মুখ ধুই মুখখন কুলা কৰি গাত পানী এচাটি মাৰিহে আমি পাকঘৰত গৈ ভাত বনাব লাগে। বা যিয়ে নহওক, ভাতেই হওক বা টিফিনেই হওক, ল'ৰা ছোৱালীৰ বা মানুহজনৰে টিফিন হওক, যিয়ে নহওক, আমি প্ৰথমে সেইটোৱে কাম কৰোঁ। আমাৰ গৃহিণীসকলৰ ৰাতিপুৱা এটাই কাম যে আমাৰ টিফিন তৈয়াৰ কৰা, মানুহজনৰ কাৰণে আহাৰ তৈয়াৰ কৰা, নহয়নে বাৰু? আৰু সেইকাৰণে আমি যেতিয়া আহাৰ বনাওঁ, আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আহাৰ বনালে ভাল হয়। আৰু যেতিয়া আমি আহাৰ বনাওঁ, ভাতেই হওক বা চাহেই হওক বা ৰুটিয়েই হওক, যিয়েই নহওক, যেতিয়া আমি আহাৰ বনাওঁ, সেই সময়খিনিত আমি বহুত সুস্থ মগজুৰে, শান্তিৰে আৰু মানে নিজকে কণ্ট্ৰল কৰি আমি একদম ভাল চিন্তাধাৰাৰে আমি আহাৰ বা খাদ্য বনাব লাগে। কিয় জানেনে? সেই খাদ্য আমি যে বনাওঁ, আমি যে আহাৰ বনাওঁ, আমি যদি বেয়া চিন্তন কৰি থাকোঁ, আমাৰ মন, বেয়া চিন্তন মানে কি, মানে কিবা কিবি কথা যে আহি থাকে মনত, আমি ভাত বনাওঁ হয়, কিন্তু আমাৰ মনটো ক'ৰবাত থাকে। আপোনালোকে চাবচোন, প্ৰায়ে হয় তেনেকুৱা, মোৰো হয়, এনেকুৱা নহয় মোৰ নহয়, প্ৰত্যেকৰে হয়। আমি যেতিয়া বনাই থাকোঁ, আমাৰ মনটো ক'ৰবাত লাগি থাকে, আমুকটো কাম কৰিবলৈ আছে, তামুকটো আছে, নানান ধৰণৰ চিন্তা, ভাল বেয়া বহুত চিন্তা আহি থাকে। আৰু সেই কথাখিনি ভাবি আমি যদি ভাত বনাওঁ, হাতেৰে কাম কৰি আছোঁ আৰু মনত কিছুমান কথা ভাবি আছোঁ, তেনেকুৱা কৰিব নালাগে। তেনেকুৱা যদি মনলৈ আহেও, আমি নিজকে কণ্ট্ৰল কৰিব অকণমান, মই প্ৰতিটো ভিডিঅ'ত কওঁ, ধৈৰ্য বহুত জৰুৰী। অকণমান ধৈৰ্যৰে আমি সেই মনলৈ আহিলেও সেই কথাখিনি আমি আঁতৰাই দিব লাগিব।
মই ভাত বনাই আছোঁ এইবোৰ কথা এতিয়া নহয়, বা যিয়ে আহাৰ নবনাওক মই এতিয়া আহাৰ বনাই আছোঁ, এই বেয়া কথাবোৰ মই এতিয়া নাভাবোঁ বা এইবোৰ চিন্তা মই এতিয়া নকৰোঁ, পিছত কৰিম। কাৰণ আমাৰ সেই চিন্তাধাৰাখিনি যি টি কথা আমাৰ মনলৈ আহে, সেই বিচাৰধাৰাখিনিত আমাৰ আহাৰৰ লগত অকণমান হ'লেও মিলি যায়, আৰু সেই আহাৰ আমাৰ ল'ৰা ছোৱালীয়ে খায় আৰু আমাৰ নিজৰ মানুহজনে খায় বা ঘৰত থকা মানুহখিনিয়ে খায়, তেওঁলোকৰ ওপৰতো প্ৰভাৱ পৰে। আৰু ভাল প্ৰভাৱ নপৰে, কাৰণ আমি ভাল কথা ভবাই নাই, যি টি কথা ভাবি আছোঁ, বেয়া চিন্তন পৰচৰ্চা, হয়নে নহয় বাৰু? সেই আমি যদি তেনেকুৱা ধৰণৰ কথা ভাবি আমি আহাৰ বনাওঁ, তেতিয়া কি হ'ব, আমাৰ ল'ৰা ছোৱালীৰ বিচাৰধাৰাও বেয়া হ'ব আৰু বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। বহুত গ্ৰহ নক্ষত্ৰ আদিৰ প্ৰভাৱ বহুত ধৰণৰ কিবা বিশৃংখলাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমি গৃহিণীসকলে কৰিব পৰা কামটোৰ কথাহে কৈছোঁ মই দেই। আমি গৃহিণীসকলে যেতিয়া বা যোনেই নহওক, গৃহিণীয়ে হওক বা কেতিয়াবা মানুহজনেও বনাব লগাত পৰে, তেওঁকো কৈছোঁ, হাজবেণ্ডজনকো কথা কৈছোঁ, বা যিয়েই ভাত নবনায় বা আহাৰ নবনায় পাকঘৰত, তেওঁলোকে যেতিয়া আহাৰ বনায় তেতিয়া খুব ভালদৰে মনটো পৰিষ্কাৰ কৰিহে, দেহাটো পৰিষ্কাৰ কৰাতকৈ মনটো পৰিষ্কাৰ কৰি লৈহে আমি আহাৰ বনাব লাগে। আৰু মনলৈ আহিয়ে যায়, এনেকুৱা নহয় যি টি কথা মনলৈ আহি যায়। তেতিয়া আমি কি কৰিব লাগে জানেনে? আমি সদায় আহাৰ বনাওঁতে, ভাতেই হওক, চাহেই হওক, ৰুটিয়েই হওক বনাওঁতে সদায় আমি ভগৱানৰ গান এটা গাই বনাব। আপুনি চাবচোন, কিবা এটা ভাল, যি জানে, নাজানিলেও মানে গুণগুণালেই হয়, জোৰত নাগায়, আপুনি মনতে ভগৱানৰ গান এটা গাই যদি ভাতমুঠি বনায়, অন্নমুঠি বনায়, সেই অন্নমুঠি মানে একদম অমৃতৰ সমান হৈ পৰে। এই আহাৰ মুঠি খাই আপোনাৰ ল'ৰা ছোৱালী সুস্থ হৈ থাকিব, তেওঁলোকৰ বিচাৰধাৰা ভাল হৈ থাকিব, মানুহজনৰ বিচাৰধাৰা ভাল হৈ থাকিব, ঘৰৰ মানুহখিনি সুস্থ হৈ থাকিব, আপুনিও ভাল হ'ব দিয়কচোন। ভাল মনেৰে, খুব মৰমেৰে, খুব হেঁপাহেৰে ভাতমুঠি বনাব লাগে বা আহাৰ বনাব লাগে, যি নেকি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হয়, আমাৰ মানুহজনৰ কাৰণে ভাল হয়, আমাৰ ঘৰখনৰ কাৰণে ভাল হয়। আৰু যদি আপুনি ভাবে যে মই নিজেই নাগাওঁ, আজিকালি মোবাইলত কিমান ধৰণৰ গান থাকে নহয়নে? ভগৱানৰ গান, অসমীয়াতে হওক, হিন্দীতে হওক, আৰু ভগৱানৰ মন্ত্ৰ থাকে, সেইবোৰ লগাইও আপুনি শুনি পেলানি ভাতমুঠি বা অন্নমুঠি আপুনি ৰাতিপুৱাই বনাব পাৰে। ৰাতিপুৱা যদি ভগৱানৰ গান এটা মোবাইলত লগাই দিয়ে, কিমান আমি ভাত বাৰু বনাই দিলোঁ, ভাত বনোৱাৰ পিছত আৰু কি হয়, সাধাৰণতে ৰাতি এই কথাটো বেছি হয়। মই শুনিছোঁ বা দেখিছোঁ, ভাত বনাই দিলোঁ আৰু ভাত বনাই পেলানি ল'ৰা ছোৱালীক চিঞৰিছোঁ, ভাত হৈ গ'ল খাহিয়া, একদম পাকঘৰৰ পৰা চিঞৰ লগাওঁ। ল'ৰা ছোৱালীয়েতো আজিকালি মোবাইল টিপি থাকে, বা মোবাইল টিপে মানে পঢ়া শুনাও কৰি থাকে বাৰু মোবাইলত, বা টিভি চাই থাকে, নুশুনে। আৰু মাকে কি কৰে, একদম জোৰত জোৰত চিঞৰ লগাব, হাজবেণ্ডজনকো, তেওঁ নুশুনে, তেওঁ অফিচৰ পৰা আহি মোবাইল টিপা, টিভি চোৱা, নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। আৰু আমি আৰু একদম মানে চিঞৰি আৰু খঙে উঠি যায়। এবাৰ মাতিলে ইহঁতে নুশুনে, পাকঘৰতে গৰমত লাগি আছোঁ, হয়নে নহয় বাৰু? তেনেকুৱা কথা মুখৰ পৰা ওলাই যায়। কিন্তু উপায় নাই, ভাতমুঠি ৰান্ধিছোঁ যেতিয়া, খুব মৰমেৰে, খুব হেঁপাহেৰে তেওঁলোকক আমি বাঢ়িও দিব লাগিব। আমি এবাৰ দুবাৰ মাতোতে যদি তেওঁলোক নাহে, তেওঁলোকৰ ওচৰলৈ গৈ আমি ক'ব লাগিব যে ভাত মই বাঢ়িলোঁ, সোনকালে আহা। যদি নাহা, নিজেই বাঢ়ি খাব লাগিব আৰু কাঁহী বাতিও ধুই থ'ব লাগিব। মই কিন্তু কাঁহী বাতি নুধুওঁ। আপুনি যদি তেনেকৈ ল'ৰা ছোৱালীক কয়, হাজবেণ্ডজনক কয়, সম্ভৱ তেওঁলোক দৌৰি আহিব ভাত খাবলৈ। কাৰণ কাঁহী বাতি ধোৱাৰ ভয়ত, কাঁহী বাতি ধুবলৈ ভয় কৰে নহয় ল'ৰা ছোৱালীয়ে বা মানুহজনে, হয়নে নহয়? সেইকাৰণে আপুনি মতাৰ লগে লগে সকলো আহি ভাতৰ পাতত বহি দিবহি বা ডাইনিং টেবুলত বহি দিবহি। মই ভাবিছোঁ দেই তেনেকৈ শেষাৰ কথা। সেইকাৰণে আমি ভাত বনাই, সাধাৰণতে এইটো ৰাতি বেছি হয়, ভাগৰ লাগি যায় মানুহগৰাকীৰ, দিনৰ দিনটো কাম কৰি, ল'ৰা ছোৱালী আলমাৰি, কিমান চিঞৰি থাকিব, ভাত খাহিয়া, ভাত খাহিয়া, জোৰত চিঞৰটো ওলায়ে যায়। আৰু সেইকাৰণে মই কৈছোঁ, আৰু সকলোকে কৈছোঁ, ল'ৰা ছোৱালীয়েও এই ভিডিঅ'টো চাব, মাক দেউতাকক যাতে ল'ৰা ছোৱালীয়ে আমনি নকৰে, মাকহঁতে বা আইতাকহঁতে বা ঘৰৰ যোনেই ভাত ৰান্ধে, ভাত খাবলৈ এবাৰ মাতোতে ল'ৰা ছোৱালী সকলো যাতে আহে, বা হাজবেণ্ডজনকো কৈছোঁ, তেওঁ যাতে দেৰি নকৰে, আহি ল'ৰা ছোৱালীয়ে হওক, হাজবেণ্ডজনেই হওক, পানী গিলাচকে যদি ডাইনিং টেবুলত সজাই দিয়ে বা চালাডকে সজাই দিয়ে, কাঁহীখনকে যদি পাকঘৰৰ পৰা আনি দিয়ে, কিমান ভাল হ'ব পৰিৱেশটো কওকচোন। সেইকাৰণে মই এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আপোনালোকৰ কাৰণে, অকল গৃহিণীৰ কাৰণেই নহয়, হাজবেণ্ডজনৰ কাৰণেও,
আৰু ল'ৰা ছোৱালীৰ কাৰণেও ল'ৰা ছোৱালীকো দেখুৱাব এই কথাটো কাৰণ আমাৰ ঘৰখন হাজবেণ্ড ল'ৰা ছোৱালী গোটেই পৰিয়ালটোৰ দ্বাৰাহে শান্তিপূৰ্ণভাৱে চলাবলৈ হ'লে সকলো মিলিজুলি কাম কৰিলেহে আমাৰ ঘৰখনত শান্তিৰে আমি বাস কৰিব পাৰিম আৰু শান্তিৰে বাস কৰিলেহে আমাৰ চাৰিওপিনৰ পৰা আনন্দময় হ'ব আৰু সুখৰ হ'ব হয়নে নহয় বাৰু অকল যে মানুহজনীৰে দায়িত্ব তেনে ৰাতি আমি পাকঘৰটো ভালকৈ চাফা কৰি থ'ব লাগে আৰু গেছটো ওপৰখন তলতো পৰি থাকে তলত যাতে আমাৰ গেছৰ তলত কেতিয়াবা থাকি যায় ধ্যান কৰি গেছৰ তলটো আমি ধুনীয়াকৈ চাফা কৰি থ'ব লাগে আৰু কাঁহী বাতিখিনিও ৰাতিয়ে ধুই থ'ব লাগে পৰিষ্কাৰ কৰি থ'ব লাগে কাৰণ কাঁহী বাতিখিনি যদি আমি তেনেকৈ থৈ দিওঁ তেতিয়া বেয়া প্ৰভাৱ পৰে মানে গ্ৰহৰ প্ৰভাৱ পৰে বুলিও কয় আৰু দিয়কচোন আমি যদি থৈ দিওঁ ৰাতিপুৱা কাম বাঢ়ি যায় হয়নে নহয় বাৰু বহুত কাম বাঢ়ি যায় ৰাতিয়ে যদি আমি কাঁহী বাতিখিনি ধুই ভালকৈ পৰিষ্কাৰ কৰি থৈ দিওঁ ৰাতিপুৱা শুই উঠি দেখিয়ে পাকঘৰটো ভাল লাগে গা ধুই সেৱা কৰি আমি তেতিয়া সোনকালে পাকঘৰত সোমাব পাৰোঁ হয়নে নহয় বাৰু আকৌ আৰু কেতিয়াবা জোঠা কাঁহী বাতি যদি থৈ দিওঁ পোক পৰুৱা আৰু পঁইতাচোৰা জেঠী সেইবিলাকে মুখ দিব আকৌ ভাল কাঁহী বাতিত মুখ দিব এই বেমাৰৰ বীজাণু বিয়পিব নহয় সেইকাৰণে আমি যিমান কেতিয়াবা বাৰু যদি থাকি যায় গা বেয়া হয় বা বহুত দেৰি হ'ল সেইটো বেলেগ কথা কিন্তু সদায়ে তেনেকুৱা কৰিব নালাগে অকণমান কষ্ট হ'লেও কাঁহী বাতিখিনি আমি যদি ধুই থওঁ তেতিয়া সকলোৰে কাৰণে আৰু এটা কথা হয় আপুনি চাবচোন কেতিয়াবা যদি আমাৰ খং উঠি থাকে বা ভাত বনাবলৈ মন নাযায় হয়ও দুপৰীয়া কিমান দিনটো কাম কৰি ৰাতিয়ে হওক বা দুপৰীয়া হওক কেতিয়াবা বহুত এলাহ লাগে ভাত বনাবলৈ মন নাযায় আৰু কেতিয়াবা খং উঠি থাকিলেও বনাবলৈ মন নাযায় কিন্তু বনাবতো লাগিবই ল'ৰা ছোৱালী স্কুলৰ পৰা আহি কি খাব বা মানুহজন আহি কি খাব বা আমি নিজেইনো কি খাম বনাব লাগিব তেতিয়া কি হয় আপুনি চাবচোন আমি কাঁহী বাতিবোৰ খুব জোৰে জোৰে মানে থওঁ আৰু যেতিয়া ভাত আঞ্জা লৰাওঁ হাতাখনেৰে বহুত জোৰে জোৰে কৰোঁ হয়নে বাৰু আপোনালোকৰ তেনেকুৱা মোৰো হয় বাৰু আগতে হৈছিল এতিয়া আৰু সেইবোৰ নকৰোঁ বাৰু তেনেকুৱা হয় যেতিয়া মই নাজানিছিলোঁ কথাবোৰ তেতিয়া হৈছিল বাৰু মানে কাঁহী বাতিও একদম জোৰত আৰু জল্দি যেতিয়া কামবোৰ হয় তেতিয়াও একদম কাঁহী বাতিৰ পৰা ঠাং ঠাং আৱাজ আহে আৰু ভাত আঞ্জা লৰাওঁতেও হাতাখনেৰে হয় কাৰণ আমাৰ খং উঠি থাকে আৰু কৰিবলৈ মন নাযায় ভাত পানী কিমান কাম কৰিম কোনেও নকৰে ময়ে কৰি থাকিম নেকি কোনেও মোক অকণমান সহায় নকৰে এনেকুৱা ভাৱ আহে আৰু ফলত কি হয় কাঁহী বাতিবোৰেই জোৰত থোৱাথুই হয় আৰু হাতাখন জোৰে জোৰে কেৰাহীত আৱাজ আহে মানে শব্দ হয় সেইবোৰ আমি কৰিব নালাগে গম পায়নে আৰু হয় আহিয়ে যায় কিন্তু নিজকেই বহুত ধৈৰ্য সহকাৰে নিজকে কণ্ট্ৰোল কৰি ভাত বনাবৰ সময়ত আমি অকণমান ধৈৰ্যৰে ভাতমুঠি বনাব লাগে যদি বনাবলৈ মন নাথাকে অকণমান দেৰি ৰৈ দিয়ক একো নহয় খং উঠি থাকিলেও আধা ঘণ্টা দেৰি হ'ব 15 মিনিট দেৰি হ'ব একো কথা নাই আপুনি অকণমান দেৰি বহিব পানী এগিলাচ খাব অকণমান নিজকে কণ্ট্ৰোল কৰিব বাৰু খং উঠিলেনো কি হ'ব বনাবতো লাগিবই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বনাব লাগে এনেকৈ বুলি ভাবি আপুনি অকণমান দেৰি ৰৈ ভাত বনাবহি আৰু তেতিয়া সেই অন্নমুঠিত বেয়া প্ৰভাৱখিনি নপৰে আৰু তেতিয়া ভাল প্ৰভাৱ পৰিব আৰু সেই আহাৰ বা অন্নমুঠি খাই আমাৰ ল'ৰা ছোৱালীৰো ভাল হয় মানুহজনৰো ভাল হয় ঘৰৰ মানুহখিনিৰো ভাল হয় আৰু নিজৰো ভাল হয় আৰু কি জানে যেতিয়া আমি কেৰাহীখনত হাতাখনেৰে মানে শব্দ আহে তেতিয়া আমাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয় একদম সত্য কথা কেতিয়াও আমি খঙত বা এনেও কেতিয়াবা হাতাখন লৰাবৰ সময়ত হাতাখনেৰে এনেকৈ কৰি দিওঁ ন কেৰাহীখনত কেতিয়াও নকৰিব তেনেকুৱা কৰিলে কি কোৱা হয় দেই আমাৰ বুঢ়াসকলে কয় মইতো বিশেষ নাজানো মই সদায় কৈছোঁ এইবোৰ মোৰ চেনেলটোৰ নামেই জীৱনৰ অনুভৱ মই অনুভৱৰ পৰাহে সেইখিনি কথা কৈছোঁ যে আমি কেৰাহীত কেতিয়াও হাতাৰে ঠাং ঠাং মাৰিব নালাগে আৰু শব্দৰ বাচন বৰ্তন কাঁহী বাতিৰ পৰা যদি শব্দ ওলায় বা কেৰাহীখনৰ পৰা হাতাৰ শব্দ ওলায় তেতিয়া স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয় বুলি কয় আৰু ল'ৰা ছোৱালীৰ মাজত কণ্ডল হয় মানে তেনেকুৱা ঘৰৰ পৰিৱেশ হাই কাজিয়াৰ সৃষ্টি হয় আৰু ঘৰখনত যেতিয়া হাই কাজিয়াৰ সৃষ্টি হ'ব আৰু কণ্ডল ল'ব তেতিয়া আমাৰ লক্ষ্মী মায়ে বেয়া পায় লক্ষ্মী মায়ে সদায় শান্তি পৰিৱেশ ভাল পায় যিখন ঘৰত শান্তিৰ পৰিৱেশ থাকিব মৰম চেনেহ থাকিব স্বামী স্ত্ৰীৰ মাজত বা ল'ৰা ছোৱালীৰ মাজত সেইখন ঘৰতেহে লক্ষ্মী মায়ে
বাস কৰে আৰু পাকঘৰত মা অন্নপূৰ্ণা বাস কৰে, লক্ষ্মী আই বাস কৰে, হয়নে নহয় বাৰু? আৰু আমি যদি কাঁহী বাতিবোৰ ঠাং ঠাংকৈ মাৰোঁ খঙতে বা কাম কৰিবলৈ মন নগ'লে, ময়ে অকলে কাম কৰি থাকিম নেকি, কোনেও মোক সহায় নকৰে, এনেকুৱাবোৰ ভাবি আমি যদি কাঁহী বাতিবোৰ ঠাং ঠাংকৈ মাৰোঁ বা হাতাখন ঠাং ঠাংকৈ মাৰোঁ, জোৰত ঠেকেচি দিওঁ, তেতিয়া লক্ষ্মী মাও দুখ পায়, বেয়া পায়, তেওঁ বহুত বেয়া পায়, কষ্ট পায় তেওঁ। সেইকাৰণে আমি তেনেকুৱা কৰিব নালাগে, অকণমান ধৈৰ্য ধৰিব লাগিব। আৰু এইখিনিতে মই মানুহজনৰ মানে হাজবেণ্ডজনকো কৈছোঁ, তেওঁ যাতে অকণমান সহায় কৰে মানুহগৰাকীক, কাৰণ ৰাতিপুৱা সময়কণ চবৰে কামত ব্যস্ততা হয় আৰু মানুহগৰাকীয়ে ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব লাগে, তৈয়াৰ কৰি দিব লাগে। সেইকাৰণে এই ভিডিঅ'টোৰ যোগে মই হাজবেণ্ডবিলাককো কৈছোঁ, মানে স্বামীজনকো কৈছোঁ যে তেওঁ যাতে অকণমান মানুহগৰাকীক কামত সহায় কৰি দিয়ে, দুয়ো যেতিয়া মিলিজুলি আমি কামখিনি কৰিবলৈ অকণমান সহজ হয়। আৰু ডাঙৰ ল'ৰা ছোৱালী থাকিলে তেওঁলোকেও যদি কিবা এটা সহায় কৰি দিয়ে, নহয় সৰু ল'ৰা ছোৱালীয়েতো কৰিব নোৱাৰেই, তেওঁলোকক যত্ন ল'বহে লাগিব, কাপোৰ পিন্ধাই দিব লাগিব বা খুৱাই দিব লাগিব, হয়নে নহয়? সেইকাৰণে সেই সময়ত মানুহজনেও যদি আমাক অকণমান সহায় কৰি দিয়ে, তেতিয়া আমাৰ কামবোৰ বহুত ভালদৰে হৈ যায় আৰু শান্তিপূৰ্ণ হৈ থাকে। ৰাতিপুৱা সময়কণ চিঞৰ বাখৰ নহয়, হাই কাজিয়া নহয়, শান্তি হ'ব, হয়নে নহয় বাৰু? সেইকাৰণে এই ভিডিঅ'টোৰ যোগেদি মই আমি গৃহিণীসকলেতো এই ধৈৰ্য ৰাখি কাম কৰিবই লাগিব। লগতে স্বামীসকলকো কৈছোঁ, তেওঁলোকেও যাতে এটা দুটা বা ল'ৰা ছোৱালীকে তৈয়াৰ কৰি দিলে বা পাকঘৰতে কিবা এটা কাম কৰি দিলে, কৰিব লাগে দেই, কৰিলে ভাল কথা, মানুহগৰাকীৰো ভাল লাগে, মৰম আহে মানুহজনৰ প্ৰতি, হয় দিয়ক মোক কিবা এটা কাম কৰি দিছে, নহয়নে বাৰু? আৰু আপোনালোকৰ মৰম দেখিহে ল'ৰা ছোৱালী ভাল পাব। আপোনালোকে যদি ৰাতিপুৱা সময়খনত অকণমান খঙত থাকে বা টুটু মেমে কৰে, ল'ৰা ছোৱালীৰ জানো ভাল লাগিব কওকচোন? আৰু গোটেই দিনটোৱে আমাৰ বেয়া যাব, হয়নে নহয় বাৰু? আপোনাৰো বেয়া যাব, মানুহজনৰো যাব, লগতে ল'ৰা ছোৱালীৰো যাব। সেইকাৰণে স্বামী স্ত্ৰী দুইজন মিলি ৰাতিপুৱা সময়কণ আমি যদি লগে ভাগে কামখিনি কৰি দিওঁ, আমাৰ খুব ভাল হয় আৰু তেনেকুৱা পৰিৱেশটোহে লক্ষ্মী মাই ভাল পায় আৰু সেইখন ঘৰতেহে লক্ষ্মী মা বাস কৰে। নিজৰে বেয়া হ'লেও কিন্তু ল'ৰা ছোৱালীৰ বেয়া হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে আমি অকণমান ধৈৰ্য সহকাৰে পাকঘৰটোত থকা সময়খিনি ভাল বিচাৰধাৰাৰে, ভক্তিভাৱেৰে, বহুত মৰমেৰে অন্নমুঠি বা আহাৰ বনাই আমি ল'ৰা ছোৱালীক খুৱাওঁ, মানুহজনক খুৱাওঁ, নিজেও খাওঁ। আপুনি চাবচোন, আমাৰ স্বাস্থ্যও ভালে থাকিব আৰু আমাৰ পৰিয়ালটো একেবাৰে সুখী পৰিয়াল হৈ যাব। আৰু এইখিনি কথাকে মই আপোনালোকৰ আগত ক'লোঁ। যদি কিবা কওঁতে ভুল হৈছে আৰু ভুল বুলি ভাবিছে, তেতিয়াহ'লে মোক ক্ষমা কৰিব, কাৰণ মই কৈছোঁৱেই মই বহুত বেছি মোৰ ডিগ্ৰী নাই বা বিশেষ ব্যক্তি নহয়, মই এগৰাকী গৃহিণী হিচাপে, মাক হিচাপে এইখিনি কথা মই আপোনালোকক ক'লোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো দবাই দিব। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ইমান ভাল ভাল কমেণ্টছ কৰিছে আপোনালোকে, সকলোকে মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।